গতিকে মই পুনৰ আপোনালোকক অনুৰোধ জনাইছোঁ যে সেইদিনাখন আপোনালোক সকলোৱে আহিব আৰু অভিভাৱকসকলক অনুৰোধ জনাইছোঁ তেখেতসকলে আমাৰ ঘৰলৈ আমাৰ নিমন্ত্ৰণ চিঠি ইতিমধ্যে কৰি থৈ এইবাৰ আমাৰ অকণমান পলম হ'ল। গতিকে আপোনালোকক আমি নিমন্ত্ৰণ জনাম আৰু ভাস্কৰ যদি শৰ্মাৰ দ্বাৰা টেলিফোনতে আপোনালোকে জনাব। গতিকে আপোনালোকক আমি পুনৰ পৰা অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সেইদিনাখন গৰুবিহুৰ দিনা যাতে আমি আপোনালোক সকলোৱে আহে আৰু আমি পাৰফৰ্মেঞ্চ কৰি পৰা যিসকল প্ৰতিষ্ঠানী আছে তেখেতসকলক আমি লৈ এখন মঞ্চত তেখেতক ভৱিষ্যত কৰাম আৰু আমাৰ নাচনীসকলৰ আদৰি ল'বৰ কাৰণে ঢুলীয়াসকল নাচনীসকলে আমাক তেখেতসকলক সহায় সহযোগিতা আগবঢ়াব তালৈ আমি সেইদিনা অনুৰোধ জনাইছোঁ আৰু আমি বঢ়াই জনাইছোঁ। এতিয়া আমি ইতিমধ্যে আমাৰ প্ৰশিক্ষক ইয়াৰ আছে আমাৰ বিদ্যুৎ শইকীয়া সহকাৰী প্ৰশিক্ষক। এখেতে আমাক প্ৰতি বছৰে আহি আমাক আমাৰ মুখ্য প্ৰশিক্ষক ভাস্কৰী শৰ্মাৰ লগত দিনে ৰাতি বুলি ক'লেও ভুল নহয়। তেখেতেও আমাৰ ইন্দোৰা 17 তাৰিখৰ পৰা আমাৰ লগত সহযোগিতা আগবঢ়ালে। গতিকে এই হিচাপে আমি ঐক্যৰ তৰফৰ পৰা এখন কৃতজ্ঞতা পত্ৰ প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ উদযাপন সমিতিৰ সম্পাদক তথা ঐক্যৰ সদস্য বসন্ত গগৈ তেওঁক অনুৰোধ জনাইছোঁ। এখন কৃতজ্ঞতা পত্ৰ জ্ঞাপন কৰি আৰু লগতে এখন বিহুনাৰ তেখেতক আদৰিব বিচাৰিছোঁ। মই আমাৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ঐক্যৰ উপদেষ্টা আমাৰ অতি সন্মানীয় ডক্টৰ হৰ্মজ্যোতি মহন্তদেৱক তেখেতসকলে কৃতজ্ঞতা পত্ৰৰে আৰু এখন বিহুনাৰে তেখেতক সন্মান জনাইছোঁ। অংকিতা ৰাজখোৱা গগনা বুজাইছিলে
মই যিহেতু আৰু বেলেগ Jagdish Sharma, he will defeat Tidisa Deka, Golangi Deka, Bisti Boyna Tasa, Bisti Boyna Tasa, Bisti Boyna Tasa Sabina, Menaka Gogoi, Mainaka Gogoi, Dibyana Soliha, Chinmoy Shankar Hazarika, Chinmoy, Alia Barbara, Amika Doctor, Pranab Kumar Das, Soman Kumar Das, Aditya Kautik Gogoi, Jipta Niko Pukam.